হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ বাৰু ভালেই। এয়া আয়াত আৰু মই আবেলি হ'ল, এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈ, মানে আয়াতৰ নানী ঘৰলৈ, কাৰণ জুনাইড চাইডাৰ এক্সাম দিব মেট্ৰিকৰ, তাৰ কাৰণে অলপ ঘৰত দোৱা কৰাব সৰুকৈ। হুজুৰ কেইজনমান মাতিছে। এয়া ঘৰ আহি পালোঁ। আহি আয়াতে পেকেট খুলি মানে দুষ্ট কৰাত লাগিলে। এইফালে মামীয়ে চাউল বাচি আছে, আম্মায়ো কটা বচাত লাগিছে, কাকাইটি আকৌ চিকেনটো কাটি বাচি দিছে। এইটো ৰুমত বস্তুখিনি উলিয়াই তলত ব্যৱস্থা কৰা হৈছে, যিহেতু ইয়াতে হুজুৰহঁত আহিব, আহি সৰুকৈ খতম এটা পঢ়ি দোৱা কৰি দিব। ইয়াতে এতিয়া চাহ নাস্তা দিলে, ৰন্ধা বঢ়া কামো গোটেই শেষ হৈ গ'ল, দোৱা কৰা শেষ হ'ল। হুজুৰহঁত আহিলে, এতিয়া খোৱা বোৱা কৰি সিহঁত গ'ল। এতিয়া আমি বহিছোঁ। এয়া জুনাইডৰ লগৰ ল'ৰা আহিছে কেইজনমান, আমি ঘৰৰ মানুহখিনিয়ে খোৱা বোৱা কৰি লওঁ। ঘৰ আহি পালোঁ। আয়াত নাহিল, মাহীয়েকক থৈ দিলে, তাই নাহে। তাকে ইমান টাইম জোৰ কৰিলোঁ, নাহে যেতিয়া থৈ আহি গ'লোঁ। ৰাতিও হৈ গ'ল বহুত। এতিয়া এখেত আৰু মই গুচি আহিলোঁ। আজিলৈ ইমানেই, বাই বাই।